क'क्राझार सहरनि मेन बाजाराव फालांगिरिफोरनि गेजेराव दावराव दावसि थासारि जायगा सोलायनो बिथोन होनायखौ लानानै फानग्रा फालांगिरिफ्रा गोख्रों खुद्रि सारदों। गोदान जायगानि सोलायै गोजाम जायगाखौनो नांफिनगौ ना फालांगिरिफोरनो। क'क्राझार सहरनि गाहाय मेन बाजाराव ना दाननानै फानग्रा फालांगिरिफोरनि थाखाय गोदान जायगा खालामनानै जायगा सोलायनो बिथोन होदोंमोन क'क्राझार मिउनिसिपाल बर्डआ। नाथाय ना फालांगिरिफ्रा गोदानै ना फानग्रा जायगा खालामनानै होनायखौ गनायनानै लायाखै। गोदान जायगानि सोलायै गोजाम एबा सिगांनि ना फानग्रा थावनिखौ नांफिनगौनि दाबिजों दिनै ना फालांगिरिफ्रा खुद्रिखांदों। बे दावराव दावसि थासारि सोमजिनायनि खौरां मोननायनि उनाव क'क्राझार मिउनिसिपाल बर्डनि मासिगिरि प्रतिभा ब्रह्मआ जाथायनि सायाव खेंफोरथि होदों। হুলস্থুল এনেকান হোৱা নাই। আমি যোৱাকালিও আহিছিলোঁ অলপ জাগাটো লৈ পেলাই যিটো মাছৰ বজাৰ একদম গলিলৈকে ৰাস্তাত যোৱাৰ কাৰণে অলপ মানে অসুবিধা হৈছে। আমি জাগা বনাই দিছোঁ। এই জাগাটো অলপ ঠেক হৈছে। আজি আমি এইটো ৰিজল্ভ কৰি দিছোঁ। আৰু আমি বিচাৰিছোঁ সব ৰাইজে যাতে সুবিধা মতে নিজে বিজনেছ কৰে আৰু বা লোকেল ৰেচিডেণ্টও যাতে ভালদৰে থাকিব পাৰে এইটো সুবিধাটো চাই পেলাই আজি আমি ৰিজল্ভ কৰি দিছোঁ ইস্যুবিলাক। আৰু আমাৰ মাছৰ বজাৰৰ মানে বজাৰো আহি আছে বনি আছে 3 মাহ লাগিব। এই তেতিয়ালৈকে আমি অলপ মানে কি জাগাটো ঠেক হৈছে সেইটো আমি আজি সব এডজাষ্ট কৰি দিছোঁ। ঠিকে হৈছে আৰু ৰিজল্ভ হৈছে আৰু আমি আশা কৰিছোঁ সবে মিলি পেলাই যাতে বিজনেছ কৰে ইয়াতে কাৰো যাতে অসুবিধা নহয়। মাছে হওক মাংসই হওক আমি পৰিবাৰৰ নিচিনা ইয়াতে থাকি পেলাই বিজনেছ কৰি আছে সবে মিলি পেলাই আৰু একো অসুবিধা হোৱা নাই। আজি সেই জাগাটো অলপ আমি অলপ ডিছকাছ কৰি আছিলোঁ জাগা কোনখিনিত দিলে বেছি ভাল হয় ইয়াৰ কাৰণেহে বহিছোঁ। একো এনেকৈ আৰু ৰাস্তা ঘাটত মানে চবেই গম পাওঁ এতিয়া মানে নতুন বহুতখিনি নিয়ম নীতিও আহিছে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যাতে ৰাস্তাই মানে মাছ মাংসবিলাক অলপ হাইজেনিক ভেণ্ডিংবিলাক যাতে হয় এইটো আমি প্ৰচেষ্টা কৰি আছোঁ। পাব্লিকৰ সুবিধাৰ কাৰণে সেইবোৰ কামটো আমি কৰি আছোঁ আৰু যাতে পাব্লিকো আমাক সহায় কৰে আৰু ইয়াত একো অসুবিধাও পাব লগা নাই। সবে আৰু এতিয়া ভালে বজাৰ মানে হৈ যাব আৰু সবে আমাক সহায় কৰিছে। আমাৰ মাছৰ যিমানবোৰ ভেণ্ডৰ্ছ আছে সিহঁতেও সহায় কৰিছে আৰু লগতে মাংসৰ ভেণ্ডৰবোৰো আমাক যথেষ্ট সহায় কৰিছে আৰু শাক পাচলিৰ আমাৰ যিমানবোৰ ভেণ্ডৰ হয় সিহঁতেও সহায় কৰিছে আৰু মিলি পেলাই আমি অলপ আগতে আলোচনা কৰি আছিলোঁ আৰু এইটো এতিয়া যোৱাকালিয়ে প্ৰব্লেমটো ৰিজল্ভ হৈছিলে। আজি জাগাটো অলপ নোজোৰাৰ কাৰণে ইফাল হৈছে এতিয়া আকৌ ঠিক হৈ যাব। বিল্ডিঙৰ তলত জাগা দিয়া হৈছে আৰু মাছ বজাৰটো বনি আছে এইটো 3 মাহৰ পিছতে সবে ভাল সুবিধাটো পাই যাব। কোল্ড ষ্টৰেজৰ ব্যৱস্থা তালৈকে লৈ যোৱা হ'ব। এতিয়া মানে সবটো আমি লাহে অৰ্গেনাইজ কৰি আছোঁ আৰু ৰাইজে আমাক সহায় কৰি আছে। ধন্যবাদ।